चलिए शुरू करते हैं। নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ গীত ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মানে আমি গৈ আছোঁ কাকপথাৰ ফালে। পুখুৰীত আৰু তাৰপিছত আমি ঘূৰিম নেকি? তো বলক তেতিয়াহ'লে আমাৰ লগত। কাকপথাৰ টাউন ফিল্ডৰ ওচৰত আমি চিপ খাই আছোঁ, লেইছিলোঁ চিপ খাই আছোঁ। আৰু এতিয়া চিপ খাই পিনি আমি যাম এইফালে, এখন টাউন ফিল্ড। আমি মাৰাথান উলিয়ালে। তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, মানে এবাৰ যাব লাগে ন। চলো চলিয়ে শুरू কৰতে বলক তেতিয়াহ'লে। মানে এইটো কাচিজান ৰিজাৰ্ভ বুলি কয়, আৰু এতিয়া ইয়াৰ পৰা আমি কাচিজান যাম। এইফালে কাচিজান যাম, তাৰপিছত কাচিজানৰ পৰা যাম কাচিজান ৰিজাৰ্ভৰ মাজে মাজে বলক সোমাই যাওঁ নেকি? ৰাস্তাটো বেয়া, মানে শিলগুটি দি থোৱা ন, শিলগুটি ডাঙৰ য'ত আছে, অলপ দিগদাৰ হৈ যাবলৈ স্কুটি ন। পাই গ'লো হি ঘৰ। চলো গৈ তামোল খা। এতিয়া মানে আমি পুখুৰীতে গৈছে, পুখুৰীত ধুনীয়া পুখুৰীত খাম। তো আগত বাইদেউ গৈ আছে, বলক তেতিয়াহ'লে। মাস্ক এতিয়া মানে পুখুৰীটো পালোহি। खुल गया, चलो आगे बढ़ो। चलिए पुखुरी पाई गलो नेকি? ধানো আছে। বন্ধ। এখন দলং, এইটো দুমহলীয়া বাঁহৰ ঘৰ। মাছৰ দানা, এইখিনি মাছৰ দানা। এবার বিল্ডিং ঠিক বিল্ডিং গ'লে এইখিনি বিল্ডিং। এইটো এখন দলং, এখন আৰু এতিয়া আমি সেই দলং ফুৰণত যাম। ফুল ক'ৰ পৰাহে অনা? এইখিনি কিনি অনা ফুল। সুন্দৰ পুখুৰী। ড্ৰোন হ'লে আৰু ধুনীয়াকৈ দেখা পালে, ড্ৰোন হ'লে মানে বিৰাট ধুনীয়া, বহুত ধুনীয়াকৈ দেখা পাৰিলে হ'লে। আৰু এতিয়া ড্ৰোন নাই, সেইকাৰণে এনেকৈয়ে চাওঁ। এইকেইটা চাংঘৰ পুখুৰী, চাংঘৰ মানে। তাৰপিছত এইকেইটা দিছে আকৌ, ইয়াত হাঁহ পোহে। হাঁহ আমাৰ তাৰ পৰাও হাঁহ অনা আছিলে ইয়ালৈ। আৰু
কি সুন্দৰ ৰুম আমলখি এতিয়া আমলখি খোৱা ভাল আমলখি খাবলৈ ভাল নহয় অমিতা ডাঙৰ ডাঙৰ চোন এটাকে লৈ যাব লাগে আকৌ মানে যাতাকে চাপকত জুখিছা মানুহটোৰ লগত মই ইমানখিনি মানুহটোক অলপমানহে খুৱাওক ন মানুহটো সমানে অমিতা লাগি আছে না ইমানখিনি আৰু ওপৰত নহয় অমিতা লাগে যদি আৰু ইয়াত বাইক এখন আছে সেইখনৰ দাম হৈছে 8 লাখ বহুত দামী বাইক এইটো বাইকখন দেখুৱাই আছোঁ বাইকখন দামী বাইক আৰু এখন বাইক মানে এইখন যে এইখন এখন চাই লওক আপোনালোকে মজা লাগিছে ন এইখিনি গোটেইখিনি আমলখি আমলখি খাম এতিয়া আমলখি খাম এতিয়া তাৰমানে গোটেইখিনি আমলখিখিনি ভিডিঅ' কৰি আহিছিলি নে সেইটো চাই এনেকৈ যাব সেইটো দুমহলীয়া ঘৰটো মই উঠিছিলোঁ ন সেইটো দুমহলীয়া ঘৰ মানে ইয়াত সকলো ধৰণৰ খেতি কৰিছে কল আমলখি তাৰপিছত হাঁহ কুকুৰা পুহিছে তাৰপিছত ইয়াত কিবা কিবি খেতি কৰিছে তাত দিবৰ কাৰণে কেঁচু সাৰ নিজে বনাইছে তেনেকুৱা আমলখিছোঁ ৰহৰ দাইলৰ তলে তলে এতিয়া বৰ্তমান আমি গৈ আছোঁ হয় নহয় আৰু তাৰপিছত এতিয়া মাছক দানা দিম মাছ দেখাম আৰু এইখিনি সৰু বেলি ফুল চাই লওক আৰু ৰহৰ দাইলৰ তলে তলে আহি আৰু উল্টা চাংঘ পালে চাংঘত উঠিম এবাৰ এই চাংঘ ওপৰত ইয়াত হাঁহ পোহে হেনো ৰাতি থাকে এই চাংঘত হাঁহ লেতেৰা হৈ আছে এইটো পুখুৰী মানে লাগি থাকিব হয় নহয় ইয়াত পানীত ডুবিবলৈ মন নাই ইয়াত আহি এইটো এতিয়া চলো কি ফুল গৈ শুনে বম তাৰপৰা নাম গৈ যা এইখিনি নেজানো নাম তাৰপিছত এইখিনি নেজানো নাম এইখিনি নাম নেজানো ফুল গছৰ নাম নেজানো নহয় দেই আমি নেজানো তাৰমানে তাৰপৰা এনেকৈ দেখাই দে মই এনেকৈ ফটো কৰিব নোৱাৰিম পুখুৰীত মানে এইডোখৰত থাকি গ'লে ভাল লাগে হয় নাই ইয়াত কৰিলে বোলে গ'লা মোবাইল ৱাটাৰ প্ৰুফো নহয় আইফোনো নহয় চাবলৈও নাই মোবাইলটো ইয়াত সোমালে নাপাওঁ আৰু বহুত সুন্দৰ পৰিৱেশ ন এইটো পুখুৰীত যদি আপুনি ভিডিঅ'টো লাইক কৰি দিব লাইক কৰি দিব এনেকুৱা পুখুৰী যদি আপুনি বিচাৰে ন খুব কম পাব মানে খুব কম পাব ইয়াত মুঠ কেইটা পুখুৰী আছে এটা দুটা তিনিটা চাৰিটা আৰু এটা বনাই আছে তিনিটা আছে তিনিটা এইটো এটা এইটো দলংখন আছে মাজত ইউ ন আৰু টোটেল এটা বনাই আছে 7 বিঘা 12 বিঘা মই সুধিলোঁ নহয় কিমান বিঘা 12 বিঘা আচ্ছা ও মা Started as a whisper, message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. Is this home? I can hear each sound calling my name, and I feel angels around when I start to sing and
পানী ভৰাই দে এতিয়া আমি উপায় পালোহি উপায় এতিয়া আমি চিঙৰা খাই যাম তো বন্ধুসকল আমি আহিলোঁ মানে তাৰ পৰা আৰু এইটো আমাৰ পুখুৰী দেই এইটো আমাৰ পুখুৰী দেখুৱাম এইটো বেলেগ এটা ভিডিঅ' দেখুৱাম এইটো মাছ ধৰিম মানে মাছ নহয় মাছ দেখুৱাম নধৰোঁ তাৰপিছত আহিলোঁ আহোঁতে ভিডিঅ' কৰা নহ'ল আৰু যদি ভিডিঅ' চাই ভাল লাগে লাইক কৰিব নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু শ্বেয়াৰ কৰি দিব আৰু এইটো হৈছে আমাৰ পুখুৰী নেক্সট মানে পিছত দেখুৱাম দানা দিম মাছ দেখুৱাম ইয়াতো মাছ আছে না ইয়াতো কম নহয় নে কোনো গুণেই তো তাততো মাছ দেখুওৱা নহ'ল মানে আমাৰ আহিবলগীয়া হ'ল আৰু সেইকাৰণে তো বাই বাই